Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাছ 12 ফিজিক্স চেপ্টাৰ 10 তৰংগ পোহৰ বিজ্ঞান ৱেভ অপটিক্স ইয়াৰে NCERT most important topic, most important example আৰু এক্সাৰসাইজৰ কিছুমান কোৱেশ্চন বাছি দিয়া হ'ব। এইবিলাক তোমাৰ বোৰ্ড এক্সামৰ বাবে 100% কমন হয়। এইটো ভিডিঅ' স্পেচিয়েলি AHSEC নাও ASSEB ডিভিজন 2 এইটো ভিডিঅ' এছামিছ মিডিয়াম আৰু ইংলিছ মিডিয়াম দুয়োটা মিডিয়ামৰ বাবে। ভিডিঅ'টো শেষলৈ চাবা। তো বল মোষ্ট ইম্পৰ্টেণ্ট টপিকখিনি চোৱা আৰু এইখিনি টপিকৰ পৰাই মানে কুৱেশ্যন অহাৰ সম্ভাৱনা বেছি আৰু কোনটো ইয়াৰৰ পৰা মানে কিমান জনত কোনটো টপিকৰ পৰা কুৱেশ্যন আহিছিল মানে সেইখিনি কৈ দিম। ফাৰ্ষ্ট অফ অল টপিক চোৱা আৰু NCERTৰ তোমালোকে যদি NCERT আছে তোমালোকৰ লগত সেইটো তোমালোকে টিক দি ল'বা টপিককেইটা। ফাৰ্ষ্ট অফ অল হ'ল হাইজেন্সৰ নীতি, হাইজেন্স প্ৰিন্সিপল, এইটো তোমালোকে NCERTৰ 10.2 এইটো তোমালোকে টিক দি ল'বা। ইয়াৰ পৰা 2013, 2015 আৰু 2020 ইয়াৰ পৰা কুৱেশ্যন আহিছিল আৰু এইটো টপিক ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কুৱেশ্যন হোৱাৰ সম্ভাৱনা বেছি। তাৰপিছত হ'ল 10.3 NCERTৰ ইয়াৰে কেইবাটাও চাব টপিক আছে। ইয়াৰে 10.3.1 যিটো আছে সমতল তৰংগৰ প্ৰতিসৰণ, ৰিফ্ৰেকশ্যন অফ এ প্লেন ৱেভছ, এইটো টপিক চাবা, এইটো টপিক ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা 2015, 2018, 2020 আৰু 2023 কুৱেশ্যন আহিছিল আৰু এইটো টপিক এইটো যিটো প্ৰুফ আছে এইটো ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে হাইজেন্সৰ নীতিৰ সহায়ত পোহৰৰ প্ৰতিসৰণৰ সূত্ৰ বা চিলিনৰ সূত্ৰ প্ৰমাণ কৰা আৰু ইয়াৰে যিটো এক্সপ্ৰেশ্যন এনেকুৱা ধৰণৰ sin I ডিভাইড বাই sin R ইজিকেল টু কনষ্টেণ্ট বা N2 এনেকুৱা ধৰণৰ দিয়া থাকিব। এইটো তোমালোকে উলিয়াবা। এইটো তোমালোকে আগতেও পাই আহিছা, ক্লাছ 10তো পাই আহিছা। তাৰপিছত আৰু এটা ইয়াৰে চাব টপিক চাবা যে 10.3.3 সমতল পৃষ্ঠত গটা সমতল তৰংগৰ প্ৰতিফলন, ৰিফ্ৰেকশ্যন এট এ ৱেভ অন এ প্লেন ছাৰ্ফেচ। ইয়াত তোমালোকৰ যিটো এক্সপ্ৰেশ্যন আছে সেইটো হ'ব এংগেল I ইকুৱেল টু এংগেল R। এইটো তোমালোকে প্ৰুভ কৰিব লাগে। এইটোৰ পৰাও কেইবাবাৰ কুৱেশ্যন আহিছে। ইয়াৰে এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে হাইজেন্সৰ নীতিমতে প্ৰতিফলনৰ সূত্ৰটো সাব্যস্ত কৰা। এইটো কুৱেশ্যন চাবা আৰু এইটো টপিক চালে তোমালোকৰ এই দুটা টপিকৰ পৰা কুৱেশ্যন মানে এটা দিব পাৰে। যিটো 10.3 আছে ইয়াৰ পৰা কুৱেশ্যন দিব পাৰে। নেক্সট হ'ল তাৰপিছত চাবা NCERT 10.5 এইটো চাবা পোহৰ তৰংগৰ সমাৰোপণ আৰু ইয়ঙৰ পৰীক্ষা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু ইয়াৰ পৰা যিটো নিউমেৰিকেল অহাৰ সম্ভাৱনা 100% আছে। নিউমেৰিকেল 2024ত নিউমেৰিকেল আহিছিল ইয়াৰ পৰা। ইয়াৰ ইংলিছ টাৰ্ম চাবা যে ইণ্টাৰফাৰেঞ্চ অফ লাইট ৱেভছ এণ্ড ইয়ংছ এক্সপেৰিমেণ্ট। ইয়াৰে যি থিয়ৰিটো তোমালোকৰ নালাগে তথাপি থিয়ৰি তোমালোকে কৰিবা, থিয়ৰি কৰিলে তোমালোকে বুজি পাবা, কিন্তু ইয়াত কেইবাটাও মানে ফৰ্মুলা লাগিব। এই ফৰ্মুলা চাই তোমালোকে নিউমেৰিকেল কৰিব লাগিব। ইয়াৰে যিটো আছে এই টপিকটো তোমালোকে ভালকৈ চাবা। ইয়াৰ পৰা থিয়ৰি নাহিলেও তোমালোকৰ নিউমেৰিকেল আহিব, 100% হয়। কেইবাবাৰ আহিছে নিউমেৰিকেল। মই কওঁ এইটো টপিকৰ পৰা তোমালোকে থিয়ৰিখিনি চাবা, তাৰপিছত নিউমেৰিকেল কৰিবা। কেইবাটাও নিউমেৰিকেল তোমালোকে মই কিছুমান এক্সাৰসাইজৰ এক্সাম্পলৰ নিউমেৰিকেল বাছি দিম, তথাপিও তোমালোকে আৰু এক্সট্ৰা মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু এক্সট্ৰা কিছুমান নিউমেৰিকেল কৰিবা। তাৰপিছত হ'ল 10.6 NCERTৰ অপৱৰ্তন, ডিফ্ৰেকশ্যন, এইটো টপিক চাবা। এইটো টপিকৰ এটা টপিক চাবা চাব টপিক যে 10.6.1 একক ৰেখাছিদ্ৰ, ছিংগল স্লিট, এইটো চাবা। ইয়াৰে যিটো এক্সপ্ৰেশ্যন আছে যে A sin θ ইজিকেল টু লেমডা, এইটো 2023 চনত প্ৰুফ আহিছিল। যিকেইটা টপিক বাছি দিলোঁ এইকেইটা টপিক তোমালোকে যদি NCERT আছে টিক দি ল'বা, যদি নাই তোমালোকে লিখি ল'বা। আৰু এইকেইটা মানে টপিক এই চেপ্টাৰৰ মষ্ট ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা বাৰে বাৰে কুৱেশ্যন আহি থাকে আৰু এইখিনি যদি পঢ়া তোমালোকৰ কমন পৰিব। তাৰপিছত তোমালোকে চাবা যে এই চেপ্টাৰৰ কিছুমান টপিক তোমালোকৰ ডিলিট কৰি দিয়া হৈছে, সেইখিনি চোৱা যে টপিক ডিলিট যে তোমালোকৰ যিটো আছে 10.6.3 এইটো টপিক ডিলিট কৰি দিয়া হৈছে আৰু যিটো আছে 10.7 সমৱৰ্তন, পলাৰাইজেশ্যন, এইটো টপিক ডাইৰেক্ট তোমালোকৰ বাদ দিয়া হৈছে, এইটো টপিক পঢ়িব নালাগে। এতিয়া তোমালোকে চোৱা যে NCERT এক্সাম্পল, যিবিলাক এক্সাম্পলৰ কুৱেশ্যন মানে ইম্পৰ্টেণ্ট হয়। ইয়াত তোমালোকৰ 10.3 যিটো আছে এক্সাম্পল এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় আৰু 2023 চনত আহিছিল আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব। NCERTৰ অকল এইটো কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়, বাকীকেইটা নাচালেও হ'ব। তাৰপিছত হ'ল NCERTৰ এক্সাৰসাইজ অনুশীলনী 10.2, 10.4, 10.5, 10.6
এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। এইকেইটা কুৱেশ্যন চাবা, টোটেল 5টা কুৱেশ্যন চাবা। তাৰপিছত তোমালোকে কি কৰিব পাৰা, এক্সট্ৰা কুৱেশ্যন বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাবা। এইকেইটা কুৱেশ্যন চাই কিনে তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাব পাৰা যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তোমালোকে কি কৰিবা, বেছিকৈ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত ফ'কাছ কৰিবা। তেনেকুৱা ধৰণৰ কুৱেশ্যনে ৰিপিট হৈ থাকে বাৰে বাৰে। তাৰপিছত হ'ল যে PYQ, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইকেইটা টপিক যদি তোমালোকৰ কভাৰ হৈছে, তাৰপিছত তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাব পাৰা। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চালে তোমালোকে গম পাবা যে কোনটো টপিকৰ পৰা কেনেকৈ কুৱেশ্যন আহে আৰু কোনটো টপিকৰ পৰা বাৰে বাৰে কুৱেশ্যন সুধি থাকে। এইকেইটা টপিকৰ পৰাই বাৰে বাৰে কুৱেশ্যন সুধি থাকে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা নেক্সট ভিডিঅ'ৰ কাৰণে। ভিডিঅ'টো লাইক কৰিবা, তেতিয়া মই উৎসাহ পাম। ইয়াৰ আগৰ ভিডিঅ'ত চেপ্টাৰ 9ৰ দিয়া হৈছে, সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, গৈ চাই ল'বা। থেংক ইউ অল অফ ইউ।